নমস্কাৰ বাইদেউ ভণ্টিসকল, আজি মোৰ কিটচেনত ৰেচিপি এটা লৈ আহিলোঁ আৰু মই আজি ৰাতিপুৱা ভাবিছোঁ ভজা পিঠা বনাম বুলি। আৰু তাৰ কাৰণে চাওক মই পিঠাগুড়ি লৈছোঁ, পিঁয়াজ, কেঁচা জলকীয়া, নৰসিংহ পাত, আদা পেষ্ট আৰু ইয়াৰ কণী দুটা মই বস্তুখিনি যোগাৰ কৰি লৈছোঁ। এতিয়া মই বনাব আৰম্ভ কৰিম। এতিয়া তাৰ কাৰণে ল'ম মই 2 কাপ পিঠাগুড়ি, মই দিছোঁ ইয়াত আধা চামুচ নিমখ, বেকিং পাউডাৰ, কাটি থোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া, নৰসিংহ পাত, আদা পেষ্ট, এতিয়া দিম মই 2টা কণী, এতিয়া দিম মই ইয়াত হালধি গুড়ি আধা চামুচ, এতিয়া ইয়াত দিম অকণ কুহুমীয়া গৰম পানী, সামান্য পৰিমাণৰ দিম। আৰু অকণ পানী লাগিব ইয়াত। বেছি ঢিলা নকৰিব, সামান্য মানে গাঢ়াকৈ কৰিব। মই কেৰাহীত তেল ঢালিলোঁ। এতিয়া
চাওক কালাৰ বহুত ধুনীয়া হৈছে।